আপোনালোক সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু মই বহুত দিন ধৰি ভিডিঅ' বনোৱা নাছিলোঁ কাৰণ মোৰ এক্সাম হৈ আছিল 4th ছেমিষ্টাৰৰ অনলাইন এক্সাম। আৰু এক্সামৰ আজি শেষৰ দিনটো হয় আৰু আজিৰ দিনটোতে মোৰ চাইল্ডহুড বেষ্ট ফ্ৰেণ্ডৰ বাৰ্থডেও হয়। চ' মই ভ্লগটো এই বুলিয়ে বনাবলৈ ওলাইছোঁ আৰু মই মুখ চুখ ধোৱাই নাই, শুই উঠি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। চ' মই ফ্ৰেছ হৈ লওঁ। চ' এতিয়া আহক আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। মই এতিয়া মুখ চুখ ধুই ৰেডি হ'লোঁ। অলপ পিছত গা ধুম, ধুই ভাত খাম, ভাত খাই কাৰণে এক্সামৰ কাৰণে ৰেডি হ'ম। আৰু মোৰ লগৰকেইটাও আমাৰ ঘৰতে এক্সাম দিব, মানে বাৰ্থডে গাৰ্লো আহিব। আপোনালোকক চিনাকি কৰাই দিম মই মোৰ চাইল্ডহুড বেষ্টিৰ লগত। চ' ভিডিঅ'টো একেলগে চাই থাকক। আৰু ইফালে আমাৰ বাৰ্থডে গাৰ্ল পূৰা মোবাইল টিপাত ব্যস্ত হৈ আছে। আৰু এইটো জয়শ্ৰী। আমি এতিয়া এক্সাম দিম, এক্সাম আৰম্ভ হ'ব 8:30 পৰা। তাৰপিছত আকৌ আমি মই ইহঁতৰ ঘৰত বাৰ্থডে খাব যাম। আৰু কি কৰিম কি নকৰিম চবখিনি দেখা পাব। আৰু এতিয়া আমাৰ এক্সাম আৰম্ভ হৈছে আৰু 8:30 হৈয়ে গ'ল ইতিমধ্যে। আমি গমেই নাপালোঁ ভিডিঅ' কৰি থাকোঁ। আৰু এতিয়া এক্সামটো ভালকৈ দি লওঁ, তাৰপিছত আকৌ আমি বিহাৰৰ ঘৰত যাম। যাই পেলাই য'ত যি কৰোঁ চব গোটেইখিনি দেখাই দিম আৰু। চ' এক্সাম দিয়া শেষ হৈ গ'ল আৰু এতিয়া লগকেইটাৰ লগত বিহাৰৰ ঘৰত যাম। যাই কিনে কি কৰিম কি নকৰিম সকলোবোৰ দেখাই আছে। চাই থাকক ভিডিঅ'টো শেষলৈকে। Malah.